হৈছে বৰষুণত তিতি একদম অৱস্থা বেয়া হৈ গৈছে মানে हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं एठाईत যাব ওলাইছো আমিনগাঁৱত যাব ওলাইছো কাম এটাৰ কাৰণে মানে ৰাস্তাত ৰখি আছে মই দেখুৱাইছো সেইটো কাৰণে মনে মনে পলাই আহিছো দেখাইছো আপোনালোকক গৈ পাই দেখুৱাম এতিয়া টেম্পু আহিছে এইটো মনে মনে আমনি কৰিছে মই দেখুৱা নাছিলো মাৰ কামতহে আহিছো আৰু দেখুৱাই আছো এতিয়া আমি চাংচাৰি ষ্টেণ্ডে পাইছো ইয়াৰ পিছত আমি গৈ আছো আমিনগাঁও পোৱাৰ পিছত আপোনালোকক এতিয়া আমি আহি গ'লো আমিনগাঁও আহি পালোঁ ডিচি অফিচত মানে গৈছোঁ মানে মিটিং আছে আৰু সেইটো কাৰণে কিন্তু মিটিং শুনাৰ ধৈৰ্য নাই খালি মাক বহাই থৈ দিম মায়ে শুনি থাকিব মিটিং মই বাহিৰত ওলাই থাকিম খালি গৈ পোৱা নাই এতিয়া গৈ আছোঁ খোজকাঢ়ি অলপ সোমাই যাব লাগে মা আৰু মই অলপ অলপ বৰষুণো দি আছে অৱশ্যে দাদাই কৈছিলে আহোঁতে ছাতি লৈ অনা কথাটো কিন্তু আমি নানিলোঁ সেইটো কাৰণে এতিয়া চাগে কি হ'ব ঠিক নাই আৰু বৰষুণতে পূৰা তিতিব লাগিব চাগে বৰ্তমান সেনেকৈ দিয়া নাই অলপ অলপ দি আছে অৱশ্যে ভাল লাগিছে ধুনীয়া বতাহ দি আছে খোজকাঢ়ি গৈ ভাল লাগিছে এনেকুৱা ব'লক মই আপোনালোকক দেখুৱাই আছোঁ আজি কিজানি বহুত মানুহ হ'ব আৰু আমাৰ মা যে ইমান ধুনীয়াকৈ খোজকাঢ়ি গৈ আছে এতিয়া বতৰটো যদি এতিয়া পূৰা বৰষুণ দিয়ে কি যে হ'ব নহয় অৱশ্যে অলপ অলপ দি আছে কিন্তু টানকৈ দিয়া নাই দিলে যে কি অৱস্থা হ'ব নহয় ইমান দীঘল ৰাস্তা আমি গৈয়ে পাম খোজকাঢ়ি বাপৰে এতিয়া গৈ পাম আৰু অলপ আছে আৰু মই এতিয়ালৈকে ভিতৰত যাব লাগিব আৰু তাৰ কাৰণে এই মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটবিলাক বুজি পাইছে আপোনালোকে এই ইনষ্টিটিউটবিলাক তাৰ কাৰণে যে সদায় হাঁহি বিৰিঙি থাকক মোৰ পৰম শ্ৰদ্ধাৰ মাতৃ সমাজৰ মাজত তেতিয়া আমি ক'ব পাৰিম যে সঁচা আজি মহিলাৰ সবলীকৰণ হৈছে নিশ্চিতভাৱে মহিলা দুখন কেঞ্চাৰ হস্পিটেল ইতিমধ্যে আছে গুৱাহাটী মেডিকেল কলেজ এখন আছে বিবৰা কেঞ্চাৰ ইনষ্টিটিউট এখন আছে গতিকে আজিৰ দিনটোত আমাৰ মানুহৰ যিখিনি আমাৰ সুবিধা এই সুবিধাৰ কাৰণে স্বাস্থ্য বিভাগৰ সুবিধাৰ কাৰণে আজি কেইবাখনো হস্পিটেল আগতে মই যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলোঁ 85 চনত মাত্ৰ 3খন হস্পিটেল আছিল গোটেই অসমত 3খন মাত্ৰ মানে মেডিকেল কলেজ আছিল 3খন মেডিকেল কলেজ আমাৰ অসমত আছিল হৈছে বৰষুণত তিতি একদম অৱস্থা বেয়া হৈ গৈছে মানে মাৰ আই ডি প্ৰুফখিনি দিব পাহৰিছে এতিয়া আকৌ সেইখিনি দিবৰ কাৰণে আহিলোঁ ঘৰত গৈছোঁ ভণ্টি ঘৰত মানে আধালৈকে গৈছোঁ ভণ্টিয়ে টেম্পু এখনত হেৰিখিনি দি পঠাইছে আই ডি প্ৰুফখিনি দি পঠাইছে তো সেইখিনি লৈ আহিলোঁ মই তাৰপিছত বাপৰে বৰষুণ দিছে বৰষুণত তিতি যি অৱস্থা হৈছে আচলতে মায়ে পাহৰি থাকিলে সেইটো কাৰণে এনেকুৱা হৈ গ'ল প্ৰব্লেম তথাপি এতিয়া গৈ আছোঁ দৌৰিম চাগে নহ'লে গৈ নাপাম ফাইনেলি আমাৰ কাম হৈ গ'ল ইমান টাইমৰ পৰা ৰখি এতিয়া হৈ গ'ল ললো মানে কি কৈ আছোঁ মাইক্ৰ' ফাইনেন্সৰ পৰা পইচা দিছে যিসকলে মানে ভালকৈ হেৰি কৰে আৰু ভালকৈ মানে নিয়মত পইচাটো দিয়ে ভালকৈ মানে হেৰি নকৰে সিহঁতক দিছে 25,000 টকা এতিয়া আমি গৈ আছোঁ অৱস্থাটো একদম বেয়া হৈ গৈছে দেই ফ্ৰেণ্ডকো লগ পালোঁ সিহঁতেও আনিব তুমি আহিছা নেকি